আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে ৰাতিৰ পৰা আৰু ফাৰ্ষ্টতে গৈয়ে ঘৰৰ পৰা অলপ দূৰ গাড়ীখনৰ পেট পূজা কৰাই লৈছোঁ। তাৰ পাছতে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আজি হ'ল লাষ্ট বলবম, তাকে চাওঁ বুলি আহিলোঁ আৰু এতিয়া ৰাতিৰ বাজিছে 10:17। আৰু বলবম বুলি এনেও মানুহবোৰ সাংঘাতিককৈ বলিয়া আৰু আমাৰ ওচৰতে তাতে বিশ্বনাথ ঘাটখনো আছে। আমাৰ ইয়াৰ মানুহৰ বাৰু সুবিধাই হয়, নহ'লে কিছুমান মানুহ বহুত দূৰৰ পৰা আহে। গাড়ী অহাবোৰ বাৰু যেন তেন টমটমত আহে, গাড়ীত আহে, বাইকত আহে, কিন্তু কিছুমানটো খোজকাঢ়ি আহে, চাইকেল লৈ আহে, সিহঁতৰতো বহুত বেছি কষ্ট হয়। কিন্তু ইয়াত জেগাই জেগাই মানুহবিলাকক পানী, জুচ, প্ৰসাদ বহুত বস্তু যোগাৰ ধৰিছে যাতে মানুহবিলাকৰ কষ্ট নহয়। আৰু বলবমলৈ আহিছোঁ যেতিয়া ময়ো সিহঁতৰ লগত অকণমান চিঞৰিয়ে দিছোঁ আৰু সিহঁতৰ তেনেকৈ কষ্ট কৰি অহা নাই বাৰু, তেওঁ অকণমান চিঞৰিয়ে দিছোঁ। আৰু ইয়াৰ ৰাস্তাই মানুহবোৰ ৰখাই মানুহে খুৱাইছে যাতে কোনো ভোকত নাযায়। আৰু মানে পেট ভৰি থাকিলেও খুৱাইছে, মানে ল'বই লাগিব। আৰু প্ৰসাদ দিলে মানে মানুহক মানা কৰিব নোৱাৰি নলওঁ বুলি, কিন্তু বহুত জেগাত লৈছোঁ আৰু কিছুমান জেগাত মানাও কৰিছোঁ, কাৰণ সেইখিনি যদি আমি ভোক নথকাকৈ লওঁ এনেই নষ্ট হ'ব। সেইখিনি বেলেগে খাব পাৰিব, কাৰণ বহুত বেছি মানুহ আহি আছে। পানী হ'ব হৈ গ'ল। আৰু বেছিভাগ মানুহ এইহেন ৰাস্তাত একদম খালী ভৰি আহিছে। আৰু মই এনেকৈ বলবম বুলি এনেকৈ ৰাতি মন্দিৰলৈ আহি পেলাই পোৱা নাই, এইবাৰ ফাৰ্ষ্ট আহিছোঁ। আৰু ইমান বেছি মানুহ হয় বুলি জানো বাৰু, কাৰণ বহুত গাড়ী আহি থাকে, কিন্তু ইমান সাংঘাতিককৈ মানুহ হৈছে মানে। আৰু এতিয়াতো অকণমান কমেই, এতিয়া 10:30, 11টা বাজিছে। ৰাতি বোলে আৰু বেছি হয়, নাম চামো গায়। আৰু এতিয়া চব মন্দিৰৰ দুৱাৰবোৰ বন্ধ, ৰাতিপুৱাহে চাগে খোলে। আৰু নদীৰ কাষত মানে আগৰ পৰাই মানুহ জাক জাককৈ বহি আছে মানে, আৰু আমাৰ নিচিনাকৈ ঢেৰ মানুহ চাবলৈও আহিছে। কিছুমান মানুহ বলবমলৈ আহিছে, কিছুমান এনেই চাবলৈও আহিছে। মানে মানুহখিনি চাবলৈ বহুত মানুহ আহে। আৰু নদীৰ পাৰত বহিতো এনেও ভালেই লাগে, আৰু কি ধুনীয়া বতাহ নদীৰ পাৰত। গোটেই ৰাতিটো চাগে একদম আৰামছে থাকিব পাৰে। নালাগে। আৰু মন্দিৰবোৰৰ মেইন দুৱাৰবোৰ বন্ধ আছে, কিন্তু তেওঁ চব মন্দিৰ এবাৰ চাই গৈছোঁ। আৰু
আৰু আমি গাড়ী ঘূৰিলে ঘূৰি আহোঁতে একদম ধাৰাসাৰ বৰষুণহে পাইছোঁ আৰু প্ৰসাদ চসাদ তেওঁ মানুহে এৰি দিয়া নাই, বিলাবলৈ বিলাই আছে। আৰু এই ধাৰাসাৰ বৰষুণতো মানুহে একদম নাচিয়ে আছে, একো পাত্তা দিয়া নাই, বৰষুণ চৰষুণ দি থাক মুঠতে নাচি আছে। আৰু আমি গাড়ীৰ ওচৰত পোৱালে তিতি বুঢ়ী চেচ। আচলতে নিজে নিজে ৰখি দিছোঁ কাৰণ মানুহবিলাকে নাচি আছে, গাড়ীবোৰ আহিছে, চাই আহোঁতে তিতি বুঢ়ী চেচ। আৰু মই একদম বলবমৰ নিচিনা একে কালাৰৰ কাপোৰ পিন্ধি আহিছোঁ। আৰু তিতি বুঢ়ী এতিয়া ঘৰলৈ যাওঁগৈ আৰু আজি ভিডিঅ'টো ইয়াতে চেছ কৰিলোঁ। আজিলৈ বাই বাই।